নমস্কাৰ জনাইছোঁ সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' আকৌ 21 মে' তাৰিখৰ দিনাই হয়। সেইদিনাখন আমি ডিব্ৰুগড়লৈ যাবলৈ ওলাইছিলোঁ। মোৰ গাটো ভাল নাছিলে, মেডিকেলত দেখাম বুলি গৈছিলোঁ আৰু লগতে মাৰো দুটামান কাম আছিলে অফিচলৈ বুলি, সেইকাৰণে ওলাইছিলে। আৰু এয়া দেখিছেনে বেটীয়ে কেনেকৈ সেৱা কৰি আছে নামঘৰ ভাগ দেখি। মানে আচলতে আমি য'ত গাড়ীত উঠোঁ টাউনলৈ যাবলৈ বুলি, মেজিক ষ্টেচন, তাতে মানে ৰাজহুৱা নামঘৰ এভাগ আছে। আৰু সেই নামঘৰ ভাগ দেখি আমাৰ বেটীয়ে দেখিছে কিমান ধুনীয়াকৈ সেৱা কৰিছে। ইমান সেৱা কৰিছে আৰু তাই নামঘৰ ভিতৰলৈ যাবলৈ লাগে। আৰু সেয়া দেখিছে, সেইটো সময়ত আকৌ বতৰটো অকণমান বেয়া আছিলে, চিপচিপকৈ বৰষুণো অলপ দিছিলে আৰু সেইকাৰণে মায়ে তাইক গাড়ীৰ ভিতৰলৈ লৈ আহিছিলে। কিন্তু তাই নাযায় গাড়ীৰ ভিতৰলৈ, আকৌ উভতি আহি কৃষ্ণ কৰিবলৈ লাগে। তাইক বহি বহি কৃষ্ণ কৰিছে, মানে অকল সেয়া দেখিছেনে, আকৌ উভতি আহিলে সেয়া কৃষ্ণ কৰিছে। আৰু এটা কথা জানেনে, আমি ঘৰৰ পৰা আহি থাকোঁতে মানে ৰাস্তাতে আকৌ শিৱ মন্দিৰ এভাগো পায়। সেই শিৱ মন্দিৰ ভাগ দেখি তাই আগতীয়াকৈ মানে কৃষ্ণ কৰি আহিছে দেই। আমি মন্দিৰ ভাগ পোৱাগেই নাই, তাই একদম আগধুৰীয়াকৈ দেখি কৃষ্ণ কৰি আহিছে। আৰু মন্দিৰ ভাগৰ সন্মুখত একদম ধুনীয়াকৈ মানে হাতযোৰ কৰি কৃষ্ণ কৰিছে। মুখেদি কোৱা নাই, মানে তাইৰ মাতটোতো ইমান ফুটা নাই, কিন্তু ইমান ধুনীয়াকৈ সেৱা কৰিছে। মই ভাবিছোঁ এই কেনেকৈ গম পালে যে সেই ভাগ মন্দিৰ হয় বা এয়া এজন নামঘৰ হয়, কেনেকৈ গম পালে বাৰু? আচৰিত নহয়নে? তাইৰ ভগৱানৰ প্ৰতি থকা ভক্তি দেখি মোৰ ইমান ভাল লাগিলে, সেইকাৰণে মানে মই ভিডিঅ' এটা কৰি ৰাখিলোঁ, আপোনালোককো বোলো দেখাম। দেখিছে তাই তথাপিতো যোৱা নাই ভিতৰলৈ। শেষত আকৌ মায়ে তাইক লৈ আহিলে, কাৰণ মানে বতৰটো চিপচিপকৈ বৰষুণ দিছিলে যে, সেইকাৰণে মানে তাইক মায়ে যেনে তেনে লৈ আহিলে। তাই কান্দিছে, তথাপিতো উপায় নাই আৰু নহয়নে, বৰষুণত তিতিলে আকৌ গাটো ভাল নাইকিয়া হ'ব নহয় পিছত। এইফালে আমি গাড়ীৰ ভিতৰত বহি আছোঁ, কিন্তু মানুহেই নাই দেখিছেনে, আমি অকল মা, মই, বেটী। গাড়ীও সেইকাৰণে যোৱা নাই। আমাৰ সেইদিনাখন ইমান দেৰি হৈছিলে, গাড়ী চলোতে মানে 11:30 বাজিছিলে। এইফালে বেটীয়ে আকৌ মাক মাতি আছে, মা মানে গাড়ীৰ ভিতৰত সোমোৱা নাই যে। আৰু এইফালে চাওকচোন ৰাজহাঁহকেইটা ইমান ধুনীয়াকৈ শুই আছে। এইফালে গাড়ী চলিলেই, আৰু মোৰ কপালখন চাওকচোন, বতাহত একেবাৰে গোটেই চুলি ওপৰলৈ বতাহত উৰি গৈছে, আৰু মোৰ কপালখন মানে একদম পূৰা ডাঙৰকৈ ওলাই গৈছে। এইফালে আমাৰ বেটী চাওক কি ধুনীয়াকৈ বহি গৈছে। কাপোৰটো আপোনালোকে ভাবিছে চাগে ন, আহোঁতে নামঘৰৰ ওচৰত বেলেগ এটা, আকৌ বেলেগ এটা, মানে বতাহ মাৰি দিলে যে, সেইকাৰণে মই আকৌ তাইক কাপোৰটো চেঞ্জ কৰি দিছিলোঁ ঠাণ্ডা পাব বুলি। আৰু এইফালে চাওকচোন গাড়ীখনত মানুহ নায়েই, অকল আমি 3জনী আৰু 2জন মানুহ মাত্ৰ। এইফালে বেটী আকৌ গাড়ীত উঠাৰ লগে লগে টোপনিয়ে ধৰিলে। মেডিকেলত আৰু ভিডিঅ' বনোৱা নহ'লে, এয়া আকৌ ঘৰলৈ উভতি আহোঁতে মই অকণমান ভিডিঅ' কৰিছিলোঁ। আমাৰ ঘৰ পাওঁতে পাওঁতে ৰাতিয়ে হ'ল। এইফালে আকৌ দেখিছেনে ফ্ৰক চেঞ্জ কৰি দিলোঁ, কাৰণ পিছলৈ ইমান গৰম হ'ল নহয়, সেইকাৰণে আকৌ ফ্ৰকটো চেঞ্জ